নমস্কাৰ সবকে স্বাগতম। আজি আমাৰ সবৰে ফেভাৰিট কোম্পানী Xiaomiৰ কিছুমান নজনা ইন্টাৰেষ্টিং ফেক্টছৰ ওপৰত কথা পাতিম। গোটেই ফেক্টছখিনি জানিবলৈ ভিডিঅ'টো চাই থাকক। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। Xiaomi বহুতে REDMI বুলি কয় আৰু বহুতে অকল MI বুলি কয়। আসলত REDMI এটা বেলেগ কোম্পানী আৰু MI এটা বেলেগ কোম্পানী। এই দুটা কোম্পানীৰ পেৰেণ্ট কোম্পানীটো হ'ল Xiaomi। মানে Xiaomi REDMI কোম্পানীটো বাজেট সেগমেন্টত অথবা কম দামী মোবাইল ফোনছবোৰ উলাবলৈ বনালে আৰু MI টো প্ৰিমিয়াম সেগমেন্ট অথবা বেছি দামী সেগমেন্টত মোবাইল ফোন উলাবলৈ বনালে। Xiaomi ভাৰতৰ এক নম্বৰ মোবাইল কোম্পানী হয়। 2017 শেষৰ পৰা বৰ্তমান সময়লৈকে Xiaomi ভাৰতৰ এক নম্বৰ মোবাইল কোম্পানী বনি আছে। মানে সবচে বেছি যদি কাৰোবাৰ বিক্ৰী হৈ আছে মোবাইল ফোনছ হেতু হয় Xiaomi কোম্পানী। কিন্তু এটা ইন্টাৰেষ্টিং কথা আহি যায় যে 2 নম্বৰ কোম্পানীটোৰ মাৰ্কেট শ্বেয়াৰ আৰু Xiaomiৰ মাৰ্কেট শ্বেয়াৰৰ অন্তৰ অকল 8% হে আছে। সেই কাৰণে অহা সময়ত Xiaomi 2 নম্বৰটো আহি যাব পাৰে। আৰু ইয়াৰে লগতে ইন্টাৰেষ্টিং ফেক্ট এটা আছে, যদিও Xiaomi ভাৰতত 1 নম্বৰত আছে আৰু সবতছে বেছি মোবাইল ফোন বেচিব পাৰিছে, কিন্তু লাভৰ ক্ষেত্ৰত সবতছে কম ধন ঘটি আছে। আৰু যোনটো 2 নম্বৰ কোম্পানী হয় Samsung আসলতে বেছি ধন ঘটি আছে Xiaomiতকেও। কিয়নো Xiaomiৰ প্ৰফিট মাৰ্জিন বহুতে কম আৰু Samsungৰ প্ৰফিট মাৰ্জিন বহুতে বেছি। Xiaomiৰ প্ৰত্যেকটা ফোনৰ পৰা প্ৰফিট 5% থাকে আৰু Samsungৰ ফালে চাব গ'লে প্ৰত্যেকটা ফোনৰ পৰা প্ৰফিট 32% পৰা 50% লৈকে থাকে, যোনটো বেলেগ বেলেগ সেগমেন্টৰ ফোনৰ ওপৰত নিৰ্ভৰ কৰে। যোৱা 5 বছৰ ভিতৰত Xiaomi ভাৰতত 10 কোটি মোবাইল বেচিব পাৰিছে আৰু ইয়াৰে ভিতৰত সবতছে বেছি বিক্ৰী REDMI Note সিৰিজ মডেলটো হয়। আৰু Xiaomiৰ মতে প্ৰত্যেক মিনিটতে 250টা Xiaomiৰ ফোন বিক্ৰী হয় গোটেই ভাৰতৰ ভিতৰতে। ইয়াৰ মানে Xiaomi বহুত তীব্ৰ গতিত ফোন বেছি আছে আৰু বেছিভাগ মানুহে কিনি আছে। এইখিনিতে মই ক'ব খুজিম যে যদি আপুনি চেনেলটো সাবস্ক্ৰাইব নাই কৰা, অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। Xiaomi 200টাতকৈও বেছি সৰু সৰু কোম্পানীত মেজৰিটি ষ্টেক কিনি থৈছে আৰু ইনভেষ্টমেণ্ট কৰিছে। মানে 200টাতকৈও বেছি সৰু সৰু টেক কোম্পানীবোৰে বিভিন্ন প্ৰকাৰৰ টেক গেজেট বনায় Xiaomiক দিয়ে, যেনেকে স্পিকাৰ, ইয়াৰফোন, ভেকুম ক্লিনাৰ, LED লাইট, পাৱাৰ বেংক, দাড়ি কাটাৰ ট্ৰিমাৰ আৰু আগলৈ গৈ Xiaomi এইখিনি বস্তুত নিজৰ কোম্পানীৰ লেভেলটো লগাই মাৰ্কেটত লঞ্চ কৰি বেছি দিয়ে। আৰু Xiaomi বহুতে স্মাৰ্টলি এই সৰু সৰু টেক গেজেটছ বিজনেছটো চলাই আছে। 2018ত Xiaomi নিজৰ MI TV ভাৰতত লঞ্চ কৰিছিলে আৰু প্ৰত্যেকটা MI TV স্মাৰ্ট TV ফিচাৰ লগত লঞ্চ কৰিছিলে। আৰু ভাৰতত MI TV অহা আগত স্মাৰ্ট TVৰ মাৰ্কেট শ্বেয়াৰ অকল 18% হে আছিলে, কিন্তু MI TV অহা পিছতেই স্মাৰ্ট TVৰ মাৰ্কেট শ্বেয়াৰ 43% হৈ গ'ল। আৰু MI স্মাৰ্ট TVক চাই বেলেগ কোম্পানীবোৰে নিজৰ স্মাৰ্ট TV কম দামত আনিব ধৰিলে, যেনেকে Samsung হৈ গ'ল, LG, iFalcon, Thomson, Motorola। আৰু ইয়াৰে লগত ভাৰতৰ 1 নম্বৰ স্মাৰ্ট TV কোম্পানী MI বনি গ'ল, কিয়নো ভাৰতত সবচে বেছি স্মাৰ্ট TVও Xiaomiৰে বিক্ৰী হৈ আছে। আৰু যদি অনলাইন টিভিৰ কথা পাতোঁ, তেনেহ'লে অনলাইনো সবচে বেছি Xiaomiৰে TV কিনে বেছিভাগ গ্ৰাহকে। এতিয়া যদি ফিটনেছ বেণ্ডৰ কথা পাতোঁ, তেনেহ'লে ভাৰতত ফিটনেছ বেণ্ডৰ 1 নম্বৰ কোম্পানীও Xiaomiয়ে হৈ আছে। আৰু অকল MI Band 3 মডেলটো এতিয়ালৈকে 15 লাখতকৈ বেছি বিক্ৰী হৈছে অকল ভাৰততে। সেইকাৰণে ফিটনেছ বেণ্ডৰ মাৰ্কেটটো Xiaomiয়ে ভালকৈ কেপচাৰ কৰি থৈছে। শেষৰ ফালে Xiaomiৰ এটা কণ্ট্ৰভাৰ্চি কথা পাতিম, যোনটো 2016ত হৈছিলে। 2016ত Xiaomiয়ে নিজৰ এটা ফ্লেগশ্বিপ ফোন প্ৰিমিয়াম সেগমেন্টত লঞ্চ কৰিছিলে, MI 5। আৰু MI 5 ভাৰতত বহুতে বেয়াকৈ ফ্লপ হৈছিলে, কিয়নো যদিও MI 5 এটা ফ্লেগশ্বিপ পাৱাৰফুল ফোন আছিলে, কিন্তু যোনটো প্ৰচেছৰ ব্যৱহাৰ কৰিছিলে সেইটো আণ্ডাৰক্লকড আছিলে। মানে 2016ত এণ্ড্ৰইড ফোনছবোৰৰ পৃথিৱীৰ সবতছে পাৱাৰফুল প্ৰচেছৰটো স্নেপড্ৰেগন 820 আছিলে। আৰু এই 820 প্ৰচেছৰটো বেলেগ যিমান দামী ফোনবোৰত আছিলে সেইবোৰত গোটেই ফুল ভাৰ্জনটো আছিলে, কিন্তু MI 5 মোবাইলটোত ফুল ভাৰ্জনটো নাছিলে আৰু অকণমান কম পাৱাৰফুল আছিলে। সেইকাৰণে এইটো এটা কণ্ট্ৰভাৰ্চি হৈ গৈছিল যে Xiaomi প্ৰিমিয়াম সেগমেন্টত কম গ্ৰেড প্ৰচেছৰ মোবাইল লঞ্চ কৰিছিলে। আৰু এনেকুৱা ঢেৰ ইণ্টাৰেষ্টিং ফেক্টছ Xiaomiৰ বিষয়ে যোনটো এই ভিডিঅ'টোৰ পাৰ্ট 2ত ক'ম। এনেকুৱা আৰু ইণ্টাৰেষ্টিং ভিডিঅ' যদি চাব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব
আশা কৰোঁ আজি ভিডিঅ'টো ভাল লাগিল। লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব। বাই।